ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নৱম শ্ৰেণীত মৌলৰ পৰমাণুৰ গঠনৰ সম্পৰ্কে পঢ়োতে পাই আহিছা যে পৰমাণু এটাৰ বহিৰতম খোলত অতি বেছি 8টা ইলেক্ট্ৰন থাকে যাক অষ্টক বোলা হয়। সম্ভ্ৰান্ত মৌলকেইটাৰ ইলেক্ট্ৰনীয় বিন্যাসলৈ মন কৰিলে দেখিবা যে হিলিয়ামৰ এটা মাত্ৰ শক্তি স্তৰ থাকে আৰু ইয়াত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2টা আৰু বাকি থকা নিয়ন আৰ্গন আদি মৌলসমূহৰ পৰমাণুৰ বহিৰতম খোলত অষ্টকটো পূৰ্ণ হৈ আছে। গতিকে বেলেগৰ লগত ইহঁতে কেতিয়াও বিক্ৰিয়া কৰিব নিবিচাৰে। যিবোৰ মৌলৰ পৰমাণুৰ বহিৰতম খোলত অষ্টকটো পূৰ্ণ হৈ নাথাকে সেই পৰমাণুসমূহে অষ্টকটো পূৰ্ণ কৰিবলৈ বিচাৰি থাকে। ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়কৰ পৰমাণুৰ বহিৰতম খোলত যদি 4টাতকৈ বেছি ইলেক্ট্ৰন থাকে তেতিয়া ই ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু 4টাতকৈ কম যদি ইলেক্ট্ৰন থাকে তেতিয়া ই ইলেক্ট্ৰন এৰি দি নিজৰ অষ্টকটো পূৰ্ণ কৰে। এটা উদাহৰণৰ সহায়ত চাওঁ আহা। এই সোডিয়াম আৰু ক্লৰিনৰ বিক্ৰিয়াটোলৈ মন কৰাচোন। সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ল 2, 8 আৰু 1 অৰ্থাৎ ইয়াৰ বহিৰতম খোলত এটা ইলেক্ট্ৰন আছে। গতিকে সোডিয়ামে এই বহিৰতম খোলৰ ইলেক্ট্ৰনটো আঁতৰাই দি অষ্টকটো পূৰ্ণ কৰিবলৈ বিচাৰে। আনহাতে ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাসলৈ মন কৰিলে দেখিবা যে ইয়াৰ বহিৰতম খোলত 7টা ইলেক্ট্ৰন আছে। গতিকে ই আনৰ পৰা এটা ইলেক্ট্ৰন লৈ বহিৰতম খোলটোত অষ্টকটো পূৰ্ণ কৰিবলৈ বিচাৰে। এনেদৰে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দি কেটায়ন আৰু ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়নৰ সৃষ্টি কৰে আৰু ইহঁতৰ মাজত এক আয়নীয় বান্ধনি সৃষ্টি হয় যাৰ ফলত সোডিয়াম ক্লৰাইড যৌগটো উৎপন্ন হয়। এতিয়া কাৰ্বনৰ যৌগসমূহলৈ লক্ষ্য কৰিলে দেখিবা যে কাৰ্বনৰ বহিৰতম খোলত 4টা ইলেক্ট্ৰন থাকে। গতিকে ই নিজৰ অষ্টকটো পূৰ্ণ কৰিবলৈ 4টা ইলেক্ট্ৰন এৰি দিব লাগিব যাৰ বাবে অতিৰিক্ত শক্তিৰ প্ৰয়োজন হ'ব। সেয়ে ই ইলেক্ট্ৰন এৰি দিব নোৱাৰে। আনহাতে কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি অষ্টকটো পূৰ্ণ কৰিবলৈও নিউক্লিয়াছত থকা 6টা প্ৰটনে ধৰি ৰাখিবও নোৱাৰে। গতিকে ই আন মৌলৰ পৰমাণুৰ ইলেক্ট্ৰনৰ লগত নিজৰ 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি বান্ধনিৰ দ্বাৰা অষ্টকটো পূৰ্ণ কৰি ৰাখে। এনে বান্ধনিক সহযোজী বান্ধনি বোলা হয়। এতিয়া তোমালোকে হয়তো ৰাসায়নিক বিক্ৰিয়াত কি ধৰণে এটা নতুন যৌগৰ সৃষ্টি হয় নিশ্চয়কৈ বুজি পাইছা। বাৰু ইয়াৰ পিছত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম।